নমস্কাৰ, লেটছ লাৰ্ণ টুগেডাৰলৈ সকলোকে মই স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ দশম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ ফাৰ্ষ্ট চেপ্টাৰ এ লেটাৰ টু গড। তোমালোকে হয়তো ভাবিছা চাগে, মানুহে মানুহলৈহে চিঠি লিখে, মানুহে জানো ভগৱানলৈ বুলি চিঠি লিখে। গতিকে ব'লাচোন আমি পাঠটোতনো কি দিছে ভিতৰত সোমাই আমি ভালকৈ অধ্যয়ন কৰোঁ। তোমালোকে তোমালোকৰ ইংৰাজী কিতাপখন উলিয়াই ল'বা পাঠটো পঢ়ি যাওঁতে, যাতে তোমালোকৰ সুবিধা হয়। দ্য হাউচ, দ্য অনলি ওৱান ইন দ্য এণ্টায়াৰ ভেলী ছেট অন দ্য ক্ৰিষ্ট অফ এ ল' হিল। দ্য হাউচ মানে কি বুজাইছে? যে লেঞ্চুৰ ঘৰটোৰ কথা বুজাইছে। বুজি পাইছা? নিৰ্দিষ্টকৈ দেখাই দিছে। ক'ত আছিলে? যে সমগ্ৰ উপত্যকাটোত থকা সেই চাপৰ পাহাৰটোৰ একমাত্ৰ ঘৰটো কাৰ আছিলে? লেঞ্চুৰ আছিলে দেই। লেঞ্চুৰ এজন খেতিয়ক আছিলে। বুজি পাইছা নহয়? এইটো ঘৰটো মানে এই উপত্যকাটোত থকা ঘৰটো কাৰ আছিলে? লেঞ্চুৰ আছিলে। দেখিছা নহয় ঘৰটো? তাৰপিছত চাবা নেক্সট চেণ্টেঞ্চটো, ফ্ৰম দিছ হাইট ওৱান কুড চি দ্য ৰিভাৰ এণ্ড আ ফিল্ড অফ ৰাইপ কৰ্ণ ডটেড উইথ দ্য ফ্লাৱাৰ্ছ ডেট অলৱেজ প্ৰমিছ এ গুড হাৰ্ভেষ্ট। আৰু সেই উচ্চতাটোৰ পৰা, মানে লেঞ্চুৰ ঘৰটো য'ত আছিলে সেই চাপৰ পাহাৰটো ক্ৰিষ্টত আছিলে নহয়, মানে টপ অফ এ হিল, ওপৰত আছিলে। গতিকে সেই উচ্চতাৰ পৰা যদি চোৱা হয়, তেতিয়াহ'লে কোনোৱে নদীখন, শস্য পথাৰ দৰা আৰু ফুলেৰে জাতিষ্কাৰ হৈ থকা সেই শস্যখিনি দেখিবলৈ পোৱা গৈছিলে, যিখিনিয়ে নেকি ভাল শস্য হোৱাৰ এক প্ৰমিছ কৰিছিলে। বুজি পাইছা? এয়া নদীখন দেখিছা নহয় তোমালোকে? তাৰপিছত চাবাচোন, দ্য অনলি থিং দ্য আৰ্থ নিডেড ৱাজ এ ডাউনপ'ৰ এট লিষ্ট শ্বাৱাৰ। কিহৰ প্ৰয়োজন হৈছিলে? যে সেই খেতিপথাৰ দৰা বা পৃথিৱীখনত তেতিয়া কিহৰ প্ৰয়োজন আছিলে? অতি কমেও এজাক বৰষুণ বা অলপমান পানীৰ প্ৰয়োজন আছিল। বুজি পাইছা? লেঞ্চুৱে খেতি কৰিছিলে সেই খেতিপথাৰৰ দ্বাৰাত। আমি শস্য খেতি কৰিলে বা খেতি কৰিলে আমাৰ কি হয়? আমাক সময়মতে পানী লাগে নাই? গতিকে লেঞ্চুৰ খেতিপথাৰতো পানীৰ প্ৰয়োজন হৈছিলে দেই। থ্ৰু আউট দ্য মৰ্ণিং লেঞ্চু হু নিউ হিজ ফিল্ডছ ইণ্টিমেটলি হেড ডান নাথিং এলছ বাট চি দ্য স্কাই টুৱাৰ্ডছ দ্য নৰ্থ ইষ্ট। গোটেই ৰাতিপুৱাৰ পৰা লেঞ্চুৱে কি কৰি আছিলে? যি তাৰ খেতিপথাৰৰ দ্বাৰা অতি ওচৰৰ পৰা সি জানিছিলে, মানে ভালকৈ সি খেতিপথাৰৰ দ্বাৰা নিজৰ খেতিপথাৰৰ দ্বাৰা জানিছিলে। কি কৰিছিলে? আন একো কৰা নাছিলে, কেৱল আকাশখনলৈ চাই আছিলে দেই। নৰ্থ ইষ্টৰ মানে উত্তৰ পূবৰ সেই আকাশখনলৈ চাই আহিছিলে। কেলৈ চাই আছিলে? যে বৰষুণ পাম নেকি, সেই বৰষুণ হ'ব নেকি, তেনেকুৱা এটা আশা কৰি পেলানি সি কেৱল ৰাতিপুৱাৰ পৰা সেই নৰ্থ ইষ্টৰ আকাশখনলৈ সি চাই আছিলে। নাও উই আৰ ৰিয়েলি গোয়িং টু গেট ছাম ৱাটাৰ ওমেন। এতিয়া এই ওমেন বুলি লেঞ্চুৰ পত্নীৰ কথা কৈছে। তোমালোক কুৱেশ্যন এটা আহিব পাৰে, হু ৱাজ দ্য ওমেন মেনশ্যন ইন দ্য ষ্টৰি। অৰ্থাৎ ষ্টৰিটো উল্লেখ কৰা মহিলাগৰাকী কোন? লেঞ্চৰ ৱাইফ। বুজি পাইছা? নাও উই আৰ ৰিয়েলি গোয়িং টু গেট ছাম ৱাটাৰ ওমেন, মানুহজনী কৈছে, হেৰা আমি অলপমান পানী পাম চাগে। বুজি পাইছা ন? দ্য ওমেন হু ৱাজ প্ৰিপেয়াৰিং ছাপাৰ, আৰু মানুহগৰাকীয়ে আহাৰ ৰান্ধি আছিলে নহয়। আহাৰ ৰান্ধি থকাৰ পৰা কি কৰিছিলে? ৰিপ্লাইড, উত্তৰ দিছিলে কি বুলি? য়েছ গড উইলিং, হয় ভগৱানৰ ইচ্ছা। আমাৰ মানুহজনে কৈছিলে, হেৰা আমি অলপ পানী বা বৰষুণ পাম চাগে। মানুহজনে আহাৰ ৰান্ধি আছিলে নহয়, তেতিয়া কৈছিলে, অঁ ভগৱানৰ ইচ্ছা, আমি হয় চাগে আমি পানী অলপ বা বৰষুণ অলপ পাম। বুজি পাইছা? তাৰপিছত দ্য অল্ডাৰ বয়জ, কাৰ? লেঞ্চুৰ দেই। ডাঙৰ পুতেককেইটাই কি কৰি আছিলে? দ্য অল্ডাৰ বয়জ ৱৰ্কিং ইন দ্য ফিল্ড, খেতিপথাৰত কাম কৰি আছিলে, পথাৰত কাম কৰি আছিলে। while the smaller ones were playing near the house until the woman called to them all come for dinner। তাৰপিছত সৰু ল'ৰাকেইটাই কি কৰি আছিলে? ঘৰটোৰ ওচৰতে খেলি আছিলে। তাৰ মানে সিহঁতে অপেক্ষা কৰি আছিলে যে মাকে সিহঁতক ভাত খাবলৈ মাতক, আহা আহা ভাত খোৱা। ইট ৱাজ ডিউৰিং দ্য মিল ডেট জাষ্ট এজ লেঞ্চু হেড প্ৰেডিক্টেড। মানে আহাৰ খাই থকা সময়তে যে লেঞ্চুৱে যে ভৱিষ্যতবাণী কৰিছিলে, বিগ ড্ৰপছ অফ ৰেইন বিগেন টু ফল। ডাঙৰ ডাঙৰ বৰষুণৰ টোপাল পৰিবলৈ আৰম্ভ কৰিছিলে আকাশৰ পৰা। ইন দ্য নৰ্থ ইষ্ট হিউজ মাউণ্টেইনছ অফ ক্লাউডছ কুড বি চিন এপ্ৰ'চিং। আৰু উত্তৰ পূব দিশৰ পৰা পৰ্বতসমূহ ডাঙৰ ডাঙৰ ক'লা ডাৱৰ আকাশখনত দেখিবলৈ পাইছিলে।
দ্য এয়াৰ ৱাজ ফ্ৰেছ এণ্ড চুইট, বতাহজাক কেনেকুৱা আছিলে? বিশুদ্ধ আৰু নিৰ্মল বতাহ আছিলে। বুজি পাইছা? দ্য মেন ৱেণ্ট আউট ফৰ ন' আদাৰ ৰিজন দেন টু হেভ দ্য প্লেজাৰ অফ ফিলিং দ্য ৰেইন অন হিজ বডি। তাৰপিছত লেঞ্চুৱে কি কৰিছিলে? কোনো কাৰণ নোহোৱাকৈ বাহিৰলৈ গৈছিলে, যে বৰষুণ যে দিছিলে সেই বৰষুণৰ টোপালবোৰ তাৰ দেহাত, মানে বৰষুণ টোপালবোৰ তাৰ শৰীৰত পেলাই পেলানি অলপ আনন্দ ল'বৰ কাৰণে। বুজি পাইছা? সেয়া দেখিছা নহয় তোমালোকে? এণ্ড হুৱেন হি ৰিটাৰ্ণ হি এক্সক্লেইম দিজ আৰ অন ট্ৰেণ্ডছ ফলিং ফ্ৰম দ্য স্কাই। যেতিয়া সি বাহিৰৰ পৰা ভিতৰলৈ ঘূৰি আহিছিলে, কি বুলি কৈছিলে? যে এইবোৰ আকাশৰ পৰা পৰা বৰষুণ নহয়, দে আৰ নিউ কইনছ, এইবোৰ হৈছে নতুন মুদ্ৰা বুলি কৈছিলে। দ্য বিগ ড্ৰপছ আৰ 10 চেণ্ট পিচেছ এণ্ড দ্য লিটিল ওৱানছ আৰ 5। ডাঙৰবোৰ হৈছে 10 চেণ্ট পিচেছ বুলি কৈছে আৰু সৰুবোৰ 5 চেণ্ট পিচেছ বুলি কৈছে। উইথ এ ছেটিছফাইড এক্সপ্ৰেছন হি ৰিগাৰ্ডেড দ্য ফিল্ড অফ ৰাইপুন উইথ ইটছ ফ্লাৱাৰ্ছ ড্ৰেপড ইন এ কাৰ্টেন অফ ৰেইন। যে মনত এক সন্তুষ্টি ভাৱ আছিলে নহয় তাৰ, সেই ফুলেৰে পৰিপূৰ্ণ শস্য পথাৰখন কি হৈছিলে? যে কেৱল বৰষুণেৰে সি আৱৰি থকা দেখিছিলে, মানে বৰষুণ দি আছিলে নহয়, বৰষুণে ঢাকি থোৱাৰ দৰে দেখিছিলে। বাট ছাডেনলি এ ষ্ট্ৰং উইণ্ড বিগেন টু ব্লো এণ্ড এলং উইথ দ্য ৰেইন ভেৰি লাৰ্জ হেল ষ্টনছ বিগেন টু ফল। কিন্তু হঠাতে কি হৈছিলে? যে একদম বৰষুণৰ লগতে লাৰ্জ হেল ষ্টনছ বিগেন টু ফল ফ্ৰম দ্য স্কাই, মানে আকাশৰ পৰা ডাঙৰ ডাঙৰ শিল পৰিবলৈ আৰম্ভ কৰিছিলে। দিছ ট্ৰুলি ডিড ৰিজেম্বল নিউ চিলভাৰ কইনছ। এইবোৰ কিহৰ সদৃশ দৰে লাগিছিলে বুলি কৈছে? কিহৰ দৰে লাগিছিলে বুলি কৈছিলে? যে নতুন মুদ্ৰাৰ দৰে লাগিছিলে বুলি কৈছে। এইটো মানে সেই শিলবোৰ যে পৰিছিলে সেইখিনি মানে চিলভাৰ কইনছৰ দৰে লাগিছিলে বুলি কৈছে দেই। দ্য বয়জ, মানে লেঞ্চুৰ পুতেককেইটাই এক্সপ'জিং দেমছেলভছ টু দ্য ৰেইন আউট টু কালেক্ট দ্য ফৰ্জেন প্ৰেলছ। আৰু লেঞ্চুৰ পুতেককেইটাই কি কৰিছিলে? যে সেই বৰফৰ টুকুৰাবোৰ, সেই শিলৰ টুকুৰাবোৰ, সেই শিলবোৰ সংগ্ৰহ কৰিবৰ কাৰণে বাহিৰলৈ ওলাই গৈছিলে, দৌৰি পেলাই ওলাই গৈছিলে। বুজি পাইছা? তাৰপিছত চাবা দেই, লেঞ্চু কি হৈছিলে? ইটছ ৰিয়েলি গেটিং বেড নাও এক্সক্লেইম দ্য মেন। লেঞ্চুৱে অলপ আশ্চৰ্য হৈ কৈছিলে যে এতিয়া সঁচাকৈ বেয়া হ'ল দেই। বুজি পাইছা না? মানে শিল পৰি দিলে যে খেতিপথাৰৰ দৰে। আই হোপ ইট প্ৰচেছ কুইকলি। মানে লেঞ্চুৱে আশা কৰিছে যে অতি সোনকালে এই শিলাবৃষ্টি পাৰ হৈ যাব, নাইকিয়া হ'ব। ইট ডিড নট পাছ কুইকলি। কিন্তু লেঞ্চুৱে যে আশা কৰিছিলে সোনকালে সেই শিলাবৃষ্টি বন্ধ হ'ব বুলি, নাইকিয়া হ'ব বুলি, তেনেকুৱা হোৱা নাছিলে একো। মানে বহুত সময় ধৰি শিলাবৃষ্টি হৈছিলে দেই। ফৰ এন আৱাৰ দ্য হেল ৰেইন অন দ্য হাউচ। এঘণ্টা ধৰি ঘৰটোত শিলাবৃষ্টি হৈছিলে। দ্য গাৰ্ডেন, যি লেঞ্চুৰ যি গাৰ্ডেন আছিলে, বাগিচা আছিলে, তাত হৈছিলে। দ্য হিল ছাইড, পাহাৰৰ দাঁতিত, পাহাৰৰ কাষত। দ্য কৰ্ণফিল্ড, শস্য পথাৰত। অন দ্য হোল ভেলী, মানে সম্পূৰ্ণ এণ্টায়াৰ ভেলীত, গোটেই সমগ্ৰ উপত্যকাটোত ধৰি প্ৰায় এঘণ্টামান শিলাবৃষ্টি হৈছিলে। দ্য ফিল্ড ৱাজ হোৱাইট। পথাৰখন দেখিবলৈ কেনেকুৱা হৈছিলে? বগা, কাৰণ শিল পৰিছিলে নহয়। সেয়া দেখিছা নাই? শিল পৰিছিলে দেই। বুজি পাইছা ন? দেখিছা তোমালোকে? এজ ইফ কভাৰ্ড উইথ চল্ট, যেন নিমখেহে পথাৰখন ঢাকি থোৱা আছে, মানে নিমখে ছটিয়াই যেন পথাৰখন ঢাকি থোৱা আছে। কেলৈ হৈছিলে বাৰু তেনেকুৱা? কাৰণ শিলবোৰ বগা, গতিকে গোটেই এঘণ্টা ধৰি যদি শিলাবৃষ্টি হ'বলৈ হয়, গতিকে লেঞ্চে কৈছে যেন নিমখেহে গতিকে পথাৰখন ঢাকি থোৱাৰ দৰে লাগিছিলে। গতিকে শিলাবৃষ্টি হৈছিলে নে? নট এ লিফ ৰিমেইন অন দ্য ট্ৰিজ। গছবোৰত পাত এখিলাও থকা নাছিলে। দ্য কৰ্ণ ৱাজ টোটেলি ডেষ্ট্ৰইড। সকলোবোৰ শস্য সম্পূৰ্ণকৈ নষ্ট হৈ গৈছিলে, ধ্বংস হৈ গৈছিলে। দ্য ফ্লাৱাৰ্ছ ৱেৰ গান ফ্ৰম দ্য প্লাণ্টছ। আৰু গছবোৰৰ পৰা ফুলবোৰ সৰি পৰিছিলে। লেঞ্চুৰ চ'ল ৱাজ ফিল উইথ ছেডনেছ। আৰু লেঞ্চুৰ হৃদয়খন, মনটো কিহেৰে ভৰি পৰিছিলে? দুখেৰে ভৰি পৰিছিলে, কাৰণ অত কষ্টৰে খেতিপথাৰ দৰে কৰিছিলে, শিলাবৃষ্টিয়ে ধ্বংস কৰি পেলালে। বুজি পাইছা নহয়? গতিকে ইয়াৰ পৰা কুৱেশ্যন এটা আহিব পাৰে এনেকৈ যে হোৱাই ডিড লেঞ্চুৰ চ'ল ৱাজ ফিল উইথ ছেডনেছ। বুজি পাইছা ন? লেঞ্চুৰ হৃদয়খন বা মনটো কিয় দুখেৰে ভৰি পৰিছিলে, এইখিনি কথা তোমালোকক মই কুৱেশ্যন এনচাৰ ছেকশ্যনত আলোচনা কৰিম দেই। হুৱেন দ্য ষ্টৰ্ম হেড পাছ, যেতিয়া সেই ধুমুহা পাৰ হৈ গৈছিলে, হি ষ্টুড ইন দ্য মিডিল অফ দ্য ফিল্ড, পথাৰখনৰ মাজত থিয় হৈছিলে। এইয়া দেখিছা নাই? লেঞ্চো পথাৰখনৰ মাজত থিয় হৈছিলে। বুজি পাইছা? এণ্ড ছেইড টু হিজ চন্স, আৰু পুতেককেইটাক কি বুলি কৈছিলে? এ প্লেগ অফ লকাষ্ট উড হেভ লেফ্ট মোৰ দেন দিছ। যদি সেই লকাষ্ট মিনছ হৈছে কাকতি ফৰিং, বুজি পাইছা নহয়? সেই কাকতি ফৰিংখিনি যদি পথাৰত পৰিলেহেঁতেন,
তেতিয়াহ'লে যেনে হ'লেও কিবা এটা এৰিলেহেঁতেন। মানে কেলৈ কৈছে, কাৰণ শিলাবৃষ্টিয়ে মানে হেত একোৱেই নেৰিলে। গতিকে দ্য হিল হেজ লেফ্ট নাথিং, গতিকে শিলাবৃষ্টিয়ে একোকে নেৰিলে। দিছ ইয়েৰ উইল হেভ ন' কৰ্ণ, গতিকে এই বছৰ আমাৰ কোনো শস্য নাই। ডেট নাইট ৱাজ এ চ'ৰফুল ওৱান, সেইদিনা নিশাটো কি আছিলে, অতি এটা দুখজনক ৰাতি আছিলে। অল অফ আৱাৰ ৱৰ্ক ফৰ নাথিং, লেঞ্চে কি বুলি কৈছে যে আমাৰ সকলো কষ্ট পানীত পৰিল, মানে অথলে গ'ল, কোনো কামত নাহিল। দেয়াৰ ইজ ন' ওৱান হু কেন হেল্প আছ, অৰ্থাৎ কি বুলি কৈছে যে আমাক সহায় কৰিবলৈ এতিয়া কোনো নাই। উইল অল গ' হাংগ্ৰি দিছ ইয়েৰ, আমি এই বছৰ সকলোবোৰ কিহত মৰিব লাগিব, ভোকত মৰিব লাগিব, মানে অনাহাৰে থাকিব লাগিব, মানে এই বছৰ আমি সকলো ভোকতে থাকিব লাগিব, বুজি পাইছা? But in the hearts of all who live in the solitary house in the middle of the valley, there was a single hope, help from God. কি বুলি কৈছে এই বাক্যটোত, যে সেই সমগ্ৰ উপত্যকাটোত থকা, যিটো চলিটাৰী মিনছ হৈছে লনলি, মানে অকলশৰে থকা দেই, সেই অকলশৰে ঘৰটোত বাস কৰা লেঞ্চৰ ফেমিলিটোৰ মাজত মাত্ৰ এটা আশা আছিলে, সেইটো আশা হৈছিলে যে এতিয়া আমাক সহায় কৰিব কেৱল ভগৱানে, মানে এতিয়া আমি ভগৱানৰহে সহায় কৰিলে কৰা আৰু। Don't be so upset even though this seems like total loss. কি বুলি কৈছিলে যে ইমান আমি হতাশ হ'ব নালাগে, যে যদিও আমাৰ ভাৱ হৈছে যে সম্পূৰ্ণ খেতিডৰা নষ্ট হৈছে, বুজি পাইছা নহয়? ৰিমেম্বাৰ ন' ওৱান ডাইজ অফ হাংগাৰ, মনত ৰাখিবা কোনো মানুহ ভোকত নমৰে। মানে প্ৰায়ে কয় নহয় যে এইবাৰ আমাৰ বানপানী খেতিডৰা নষ্ট কৰিলে, গতিকে এইবাৰ আমি কি খাম, তেনেকৈ মানুহে কয় নকয়, কিন্তু কোনো মানুহ ভোকত নমৰে, কিবা এটা হ'লেও উপায় পায় নে নাপায়। গতিকে লেঞ্চৰ ক্ষেত্ৰতো সেইটোৱে হৈছিলে। ডেটছ হোৱাট দে চি ন' ওৱান ডাইজ অফ হাংগাৰ, মানে যদিও মানুহে কয়, মানে মানুহবোৰে যদিও কয় যে এইবাৰ আমি খাবলৈ নাই, মৰিব লাগিব, তেনেকৈ বা ভোকত থাকিব লাগিব, কিন্তু কোনো মানুহ ভোকত নমৰে, বুজি পাইছা নহয়? অল থ্ৰু দ্য নাইট লেঞ্চ উড থট অনলি অফ হিজ ওৱান হোপ, গোটেই ৰাতিটো কেৱল লেঞ্চে কি ভাবি আছিলে, দ্য হেল্প অফ গড, ভগৱানৰ পৰা সহায় পোৱাটোৱে সেই গোটেই ৰাতিটো ভাবি আছিলে। হুজ আইজ, কাৰ, ভগৱানৰ চকুজুৰিৰ কথা কৈছে। এজ হি হেড বিন ইনষ্ট্ৰাক্টেড, কি কৰে যে ভগৱানৰ চকুবিলাকে সকলোবোৰ নিৰ্দেশনা দি থাকে, মানে পৃথিৱীত যি হয় সকলো ভগৱানে কৰি থাকে বুলি কয় নহয়। চি এভৰিথিং, ভগৱানৰ চকুৰে, আমি কওঁ নকওঁ ভগৱানে দেখি আছে বুলি, গতিকে ভগৱানৰ চকুজুৰিৰে সকলো দেখি আছে। ইভেন হোৱাট ইজ ডিপ ইন ওৱানছ কনচিয়েঞ্চ, আনকি ই কোনোজনৰ গভীৰ অন্তৰাত্মাত থাকে বুলি কৈছে, বুজি পাইছা নহয়? মানে ভগৱানৰ সকলো, যাৰ অন্তৰত ভগৱান থাকে, ভগৱানে তাক কেতিয়াও বিপদত নেপেলায়, ভগৱানে সকলো দেখি আছে, ভগৱানে চব নিয়ন্ত্ৰণ কৰি আছে, নিৰ্দেশনা দি আছে, গতিকে যাৰ অন্তৰত ভগৱানৰ প্ৰতি ভাৱ আছে তাক ভগৱানে সহায় কৰে বুলি এনেকুৱা এটা ভাৱ প্ৰকাশ কৰিছিল লেঞ্চে দেই। লেঞ্চো ৱাজ এন অক্স অফ এ মেন, লেঞ্চে মানে কিহৰ লগত তুলনা কৰিছে, বলধৰ লগত তুলনা কৰিছে। মানে ইয়াৰ অৰ্থটো কি, বলদ গৰুৱে যিদৰে কঠোৰ পৰিশ্ৰম কৰে খেতিপথাৰত, গতিকে কি কৰিছিলে যে লেঞ্চো ৱাজ এন অক্স অফ এ মেন, লেঞ্চো এজন কঠোৰ পৰিশ্ৰমী মানুহ আছিলে, বুজি পাইছা নহয়? ৱৰ্কিং লাইক এন এনিমেল ইন দ্য ফিল্ডছ, মানে পথাৰত জীৱ জন্তুৱে যিদৰে কাম কৰিব পাৰে সেই তেনেকৈয়ে লেঞ্চো কঠোৰ পৰিশ্ৰম কৰিছিলে। বাট ষ্টিল হি নিউ হাউ টু ৰাইট, কিন্তু তেতিয়াও সি জানিছিলে কেনেকৈ লিখা পঢ়া কৰিব লাগে, মানে সি লেঞ্চো অলপ লিখা পঢ়া কৰিব জানিছিলে। দ্য ফলোয়িং ছানডে এট ড্ৰেবেক হি বিগেন টু ৰাইট এ লেটাৰ which he himself would carry to town and place in the mail. পিছৰ দেওবাৰটোত ৰাতিপুৱাই তেওঁ এখন চিঠি লিখিবলৈ আৰম্ভ কৰিছিলে, আৰু সেই চিঠিখন তেওঁ নিজে লৈ চহৰলৈ গৈ ডাকত দি দিছিলে, বুজি পাইছা? গম পালা নহয়? ইট ৱাজ নাথিং লেছ দেন এ লেটাৰ টু গড। সেই চিঠিখন একো কাৰোলৈ লিখা চিঠি নাছিলে, সেইখন আছিলে ভগৱানলৈ বুলি লিখা এখন চিঠি। God, he wrote, if you don't help me, my family and I will go hungry this year. তুমি যদি মোক সহায় নকৰা, মই আৰু মোৰ পৰিয়ালটো এই বছৰ ভোকত মৰিম। I need 100 pesos in order to sow my fields again and to live until the
ক্ৰপ ক্ৰাম্পছ বিকজ দ্য হেল ষ্টপ। লেন্সে কি কৰিছিলে ভগৱানলৈ বুলি 100 পেজছ বিচাৰি পেলানি এখন চিঠি লিখিছিলে। চিঠিখন লেন্সৰ চিঠিখনত লিখিছিলে যে তুমি মোলৈ 100 পেজছ পঠিয়াই দিয়া যাতে নতুন শস্যখিনি অহালৈকে আমি পৰিয়ালটো খাই বৈ জীয়াই থাকিব পাৰোঁ, কাৰণ শিলাবৃষ্টিয়ে সকলোখিনি নষ্ট কৰি পেলালে বুলি কৈছিলে। বুজি পাইছা? He wrote to God on the envelope, put the letter inside and still trouble went to town. কি কৰিছিলে যে চিঠিখনত সি টু গড বুলি লিখিছিলে, অৰ্থাৎ খামটোৰ ওপৰত অকল সি টু গড বুলিহে লিখি ৰোট টু গড অন দ্য এনভেলপ। সেই খামটোৰ ওপৰত কি বুলি লিখিছিলে দ্য লেটাৰ ইনচাইড এণ্ড ষ্টিল ট্ৰাবুল ৱেন টু টাউন। কি কৰিছিলে লেন্সে যে খামটোৰ ওপৰত লেন্সে ভগৱান বুলি লিখিছিলে আৰু চিঠিখন সেই খামটোৰ ভিতৰত ভৰাইছিলে, এনভেলপৰ ভিতৰত। বুজি পাইছে ন? আৰু অতি দুখেৰে কষ্টৰে সি চহৰলৈ বুলি গৈছিলে। এট দ্য পোষ্ট অফিচ হি প্লেচ এ ষ্টাম্প অন দ্য লেটাৰ এণ্ড ড্ৰপ ইট ইনটু দ্য মেইল বক্স। এই ডাক টিকট এটা লগাইছে। বুজি পাইছা নহয়? পোষ্ট অফিচলৈ গৈছিলে আৰু সেই খামটোৰ ওপৰত এটা ডাক টিকট লগাইছিলে। ডাকঘৰৰ পৰা চিঠি পঠালে আমি ডাক টিকট লগাব লাগে নহয়, হয়নে নহয়? গতিকে প্লেচ এ ষ্টাম্প অন দ্য লেটাৰ, চিঠিখনৰ ওপৰত এটা ডাক টিকট লগাইছিলে আৰু কি কৰিছিলে সেইটো মেইল বক্সত, ডাক বাকচত সেই চিঠিখন ভৰাই দিছিলে, সোমোৱাই দিছিলে দেই। ওৱান অফ দ্য এমপ্লয়িজ হু ৱাজ এ পোষ্টমেন এণ্ড অলছ' হেল্পড এট দ্য পোষ্ট অফিচ went to his boss laughing heartily and showed him the letter to God. মানে এজন এমপ্লয় মানে পোষ্টমেনজনে কি কৰিছিলে গম পাইছানে? হাঁহি হাঁহি পেলানি যে চাওকচোন ভগৱানলৈ বুলি লিখা এনেকৈ চিঠি এখন আহিছে, তেনেকৈ হাঁহি হাঁহি পেলানি এইয়া দেখিছে নহয়, হাঁহি হাঁহি তেওঁ বছৰ ওচৰলৈ গৈছিলে। বছ মানে কি পোষ্টমাষ্টাৰজনৰ ওচৰলৈ গৈছিলে, এখন ভগৱানলৈ বুলি লিখা চিঠি এখন আহিছে চাওকচোন বুলি দেখাবলৈ। নেভাৰ ইন হিজ কেৰিয়াৰ এজ এ পোষ্টমেন, মানে পোষ্টমেন হিচাপে ডাকোৱাল হিচাপে তেওঁ চাকৰি জীৱনত হেড নন ডেট এড্ৰেছ, সেই ঠিকনাটোত আৰু কেতিয়াও সি তেনেকুৱা এড্ৰেছৰ চিঠি পোৱা নাছিলে। তাৰপিছত চাবাচোন এখন দ্য পোষ্টমাষ্টাৰ, পোষ্টমাষ্টাৰজনৰ বিষয়ে এটা ডেছক্ৰিপশ্যন দিছে দেই। দ্য পোষ্টমাষ্টাৰ এ ফেট এমিয়েবল, আৰু পোষ্টমাষ্টাৰজন কেনেকুৱা আছিলে? এগৰাকী শকত অমায়িক লোক আছিলে। বুজি পাইছা নহয়? দ্য পোষ্টমাষ্টাৰ, সেই পোষ্টমাষ্টাৰজন এ ফেট এমিয়েবল, এজন শকত আৰু অমায়িক ফেলো আছিলে। অলছ' ব্ৰক আউট লাফিং, তেওঁ হাঁহিছিলে মানে কেলৈ এড্ৰেছটো দেখি পেলানি। বাট অলমষ্ট ইমিডিয়েটলি হি টাৰ্ণ ছিৰিয়াছ, কিন্তু অলপ সময়ৰ পিছতে সি অলপ মানে ছিৰিয়াছ হৈ পৰিছিলে। এণ্ড ট্ৰেপিং দ্য লেটাৰ অন হিজ ডেস্ক কমেণ্টেড হোৱাট ফেইথ আই উইচ আই হেড দ্য ফেইথ অন দ্য মেন হু ৰোট দিছ লেটাৰ ষ্টাৰ্টিং আপ এ কৰেছপণ্ডেঞ্চ উইথ গড। কি কৰিছিলে বুলি কৈছে যে সেই ডাক বিষয়াজনে অলপ সময়ৰ কাৰণে হাঁহিছিলে নহয়, তাৰপিছত তেওঁ নিজৰ অলপ গম্ভীৰ হৈ পৰিছিলে আৰু চিঠিখন মেজত থৈছিলে। কি বুলি কৈছিলে তেওঁ? হোৱাট ফেইথ আই উইচ আই হেড দ্য ফেইথ অফ দ্য মেন হু ৰোট দিছ লেটাৰ ষ্টাৰ্টিং আপ এ কৰেছপণ্ডেঞ্চ উইথ গড। তাৰপিছত কি কৰিছিলে সেই পোষ্টমেনজনে, সেই পোষ্টমাষ্টাৰজনে কি বুলি কৈছিলে যে কি যে বিশ্বাস মই বিচাৰোঁ, মানে যিজন ব্যক্তিয়ে চিঠিখন লিখিছে ভগৱানৰ সৈতে যোগাযোগ কৰিবলৈ আৰম্ভ কৰিছে। বুজি পাইছা নহয়? So, in order not to shake the writer's faith in God, the postmaster came up with an idea. Answer the letter. গতিকে লেন্সুৰ ভগৱানৰ প্ৰতি থকা বিশ্বাস ভংগ নকৰিবৰ বাবে পোষ্টমাষ্টাৰজনে কি কৰিছিলে যে চিঠিখনৰ প্ৰত্যুত্তৰ দিম বুলি, চিঠিখনৰ উত্তৰ দিম মনত তেনেকুৱা এটা ধাৰণা আহিছিলে। বাট when he opened it, it was evident that to answer it he needed something more than goodwill. ইংক এণ্ড পেপাৰ। বুজি পাইছা নহয়? যে কিন্তু যেতিয়া চিঠিখন তেওঁ খুলিছিলে যে এটা কথা স্পষ্ট হৈ পৰিছিলে যে তেওঁ সেই চিঠিখনৰ উত্তৰ দিবলৈ তেওঁ এক সদিচ্ছা ভাৱ লাগিছিলে, চিয়াহী আৰু কাগজৰ উপৰি আন কোনো বস্তুৰ প্ৰয়োজন হৈছিলে। বুজি পাইছা নহয়? মানে কি 100 পেজছৰ প্ৰয়োজন হৈছিলে। বুজি পাইছা? বাট হি ষ্টাক টু হিজ ৰিজলিউশ্যন, হি আস্কড ফৰ মানি from his employees. He himself gave part of his salary and several friends of his were obliged to give something for an act of charity. তাৰপিছত কি কৰিছিলে যে 100 পেজছ লাগিছিলে নহয়, সেই বন্ধুৰ লগৰ যিসকল এমপ্লয়িজ আছিলে এমপ্লয়িজবিলাকৰ পৰাও পইচা এটা দিছিলে। বুজি পাইছা ন? পইচা বিচাৰিছিলে, মানে ডনেশ্যন কৰিছিলে যে এনেকৈ 100 পেজছ প্ৰয়োজন হৈছে পঠাব লাগে, গতিকে তোমালোকে কিবা এটা দিয়ে। তেনেকৈ সেই পোষ্টমাষ্টাৰজনে সকলোৰে পৰা পইচা বিচাৰিছিলে। তাৰপৰা বিচাৰি পেলানি যিকেইটা পইচা পাইছিলে ইয়াৰ উপৰি তেওঁ নিজৰ দৰমহাৰ পৰা এটা অংশ দি দিছিলে পোষ্টমাষ্টাৰজনে।
It was impossible for him to gather together the 100 pesos. গতিকে পোষ্টমাষ্টাৰজনৰ বাবে এইটো এটা অসম্ভৱ হৈ পৰিছিলে একেলগে 100 pesos গোটোৱাটো। গতিকে চ' হি ৱাজ এবল টু চেণ্ড দ্য ফাৰ্মাৰ অনলি লিটিল মোৰ দেন হাফ। গতিকে আধাতকৈ অলপমান বেছি পঠিয়াইছিলে খেতিয়কজনৰ বাবে। হি পুট দ্য মানি ইন এন এনভেলপ এড্ৰেছ টু লেঞ্চো, মানে যিটো লেঞ্চোৰ এড্ৰেছ আছিলে সেই এনভেলপটোত কি কৰিছিলে, আধাতকৈ অলপমান বেছি টকা পঠিয়াইছিলে। এণ্ড উইথ এ লেটাৰ কণ্টেইনিং অনলি এ ছিংগল ৱৰ্ড এজ এ ছিগনেচাৰ গড, আৰু কেৱল গড বুলি ছিগনেচাৰ কৰা এখন কেৱল চিঠিহে তাৰ মাজত ভৰাই দিছিলে। বুজি পাইছা নহয়? দ্য ফলোয়িং ছানডে লেঞ্চো কেম এ বিট আৰ্লিয়াৰ দেন ইউজুৱেল টু আস্ক ইফ দেয়াৰ ৱাজ এ লেটাৰ ফৰ হিম। যে পিছৰ দেওবাৰটো লেঞ্চোৱে আগৰ সময়তকৈ মানে আগদিনা সচৰাচৰ সময়তকৈ অলপ আগতে ডাকঘৰলৈ আহিছিলে। বুজি পাইছা নহয়? কেলৈ আহিছিলে? আহি পেলাই সুধিছিলেহি যে তাৰ কাৰণে কিবা চিঠি আহিছে নেকি। ইট ৱাজ দ্য পোষ্টমেন হিমছেল্ফ হু হেণ্ডেড দ্য লেটাৰ টু হিম। পোষ্টমেনজনে লেঞ্চোক চিঠিখন দি দিছিলে। হোৱাইল দ্য পোষ্টমাষ্টাৰ এক্সপিৰিয়েঞ্চিং দ্য কণ্টেইনমেণ্ট অফ এ মেন হু হেজ পাৰফৰ্ম এ গুড ডিড লুক অন ফ্ৰম হিজ অফিচ। আৰু কি কৰিছিলে বুলি কৈছে, ডাকোৱালগৰাকীয়ে চিঠিখন যেতিয়া লেঞ্চক দি দিছিলে, সেই পোষ্টমাষ্টাৰগৰাকীয়ে যে তেওঁ কাৰ্যালয়ৰ পৰা লেঞ্চৰ চিঠিখন পাই পেলাই কেনেকুৱা ধৰণৰ কি এক্সপ্ৰেশ্যন দিয়ে সেইটো চাবৰ কাৰণে তেওঁ পোষ্ট অফিচৰ পৰাই মনে মনে চাই আছিলে পোষ্টমাষ্টাৰজনে দেই। লেঞ্চো শ্ব'ড নট দ্য স্লাইট ছাৰপ্ৰাইজ অন চিং দ্য মানি চাৰ্জ ৱাজ হিজ কনফিডেঞ্চ বাট হি বিকেম এংগ্ৰি হোৱেন হি কাউণ্টেড দ্য মানি। লেঞ্চোৱে কিন্তু চিঠিখন আৰু টকাকেইটা পাই মুঠেও ছাৰপ্ৰাইজ হোৱা নাছিলে, আচৰিত হোৱা নাছিলে, কাৰণ তাৰ বিশ্বাস আছিলে যে ভগৱানৰ পৰা টকাকেইটা আহিছে বুলি। কিন্তু চাবাচোন, বাট হি বিকেম এংগ্ৰি হোৱেন হি কাউণ্টেড দ্য মানি, কিন্তু যেতিয়া টকাকেইটা গণিছিলে খং উঠিছিলে তাৰ। বুজি পাইছা ন? এইয়া টকাকেইটা গণিছে, এয়া দেখিছা নহয়? টকাকেইটা গণিছে, কেলৈ খং উঠিছে আমি চাম। গড কুড নট হেভ মেড এ মিষ্টেক নৰ কুড হি হেভ ডিনাইড লেঞ্চো হোৱাট হি হেড ৰিকুৱেষ্টেড। কি বুলি কৈছে যে ভগৱানে এনেকুৱা ভুল কৰিব নোৱাৰে, বা ভগৱানে তেওঁ অনুৰোধ অস্বীকাৰো কৰিব নোৱাৰে বুলি কৈছে। মানে যি সি ৰিকুৱেষ্ট কৰিছিলে সেইটো অস্বীকাৰো কৰিব নোৱাৰে বুলি কৈছিলে। ইমিডিয়েটলি লেঞ্চো ৱেণ্ট আপ টু দ্য উইণ্ড' টু আস্ক ফৰ পেপাৰ এণ্ড ইংক। গতিকে লেঞ্চো লগে লগে খিৰিকীখনৰ ওচৰলৈ গৈছিলে। গতিকে লেঞ্চোৱে কি কৰিছিলে, খিৰিকীখনৰ ওচৰলৈ গৈছিলে, কি কাগজ আৰু চিয়াঁহী বিচাৰিছিলে। অন দ্য পাব্লিক ৰাইটিং টেবল হি started to write with a mass wrinkling of his brow caused by the effort he had to make express his ideas. কি কৰিছিলে, ততাতৈয়াকৈ লেঞ্চে খিৰিকীখনৰ ওচৰলৈ গৈছিলে আৰু চিয়াঁহী বিচাৰিছিলে, যিখন মানে পাব্লিক ৰাইটিং টেবল বুলি কৈছে, যিখন মানে ৰাইজে লেখা পঢ়া কৰে। সেই টেবুলখনত তেওঁ মনৰ ভাৱ প্ৰকাশ কৰিবৰ কাৰণে, আৰু কি কৰিছিলে, যি ব্ৰ' আছিলে এইবোৰ মানে খঙৰ ভাৱ প্ৰকাশ ঘটাইছিলে। চেলাউৰিযোৰ কোচ খাই গৈছিলে খঙত। বুজি পাইছা নহয়? হোৱেন হি ফিনিছ, যেতিয়া মানে চিঠিখন আকৌ এখন চিঠি লিখিছে দেই, ছেকেণ্ড লেটাৰ লিখিছে এবাৰ। বুজি পাইছা নহয়? হোৱেন হি ফিনিছ, যেতিয়া সি চিঠিখন লিখাৰ কাম শেষ কৰিছিলে, হি ৱেণ্ট টু দ্য উইণ্ড', খিৰিকীখনৰ ওচৰলৈ গৈছিলে। বাই ষ্টাম্প, আকৌ পুনৰ এটা ডাক টিকট কিনিছিলে, হৈছে লিকড এণ্ড দেন এফিক্স টু দ্য এনভেলপ উইথ এ ব্ল' অফ হিজ ফিষ্ট। কি বুলি কৈছে বাক্যটো আকৌ পঢ়িছোঁ আমি, চাবাচোন। হোৱেন হি ফিনিছড হি ৱেণ্ট টু দ্য উইণ্ড' টু বাই ষ্টাম্প which he licked and then affixed to the envelope with a blow of his fist. কি বুলি কৈছে, যেতিয়া চিঠিখন লিখাৰ সি সম্পূৰ্ণ কৰিছিলে, ডাক টিকট এটা কিনিছিলে, খিৰিকীৰ ওচৰলৈ গৈছিলে, আৰু যিটো মানে মুখেৰে থু লগাই পেলানি খামটোত হাতৰ মুঠিৰে হেঁচি ডাক টিকটটো লগাই দিছিলে দেই। ফিষ্ট কৰিছিলে মানে হাতৰ মুঠিৰে লগাই দিছিলে। দ্য মমেণ্ট দ্য লেটাৰ ফেল ইন টু দ্য মেইল বক্স দ্য পোষ্টমাষ্টাৰ ৱেণ্ট টু অ'পেন ইট। মুহূৰ্তৰ ভিতৰতে মেইল বক্সত পৰিছিলে চিঠিখন, আৰু পোষ্টমাষ্টাৰজনে লগে লগে আহি পেলাই চিঠিখন মেলি চাইছিলে। ইট ছেইড, চিঠিখনত কি বুলি লিখা আছিলে সেইটো চাবা দেই। গড অফ দ্য মানি ডেট আই আস্ক ফৰ, যে ভগৱান যিকেইটা টকা মই বিচাৰিছিলোঁ, অনলি 70 pesos ৰিচ মি, মই কিমান পেচছ পালোঁ বুলি কৈছে, 70 pesos পালোঁ বুলি কৈছে। চেণ্ড মি দ্য ৰেষ্ট, গতিকে বাকী 30 pesos পঠিয়াই দিব কৈছে, অৱশিষ্ট বাকী 30 pesos যে আছিলে সেইটো পঠিয়াই দিব কৈছে। চিন্স আই নিড ইট ভেৰি মাছ, যিহেতু মই টকাকেইটা কি বুলি কৈছে যে অতিকৈ প্ৰয়োজন। বুজি পাইছা নহয়? বাট ডোণ্ট চেণ্ড ইট টু মি থ্ৰু দ্য মেইল, কিন্তু তুমি ডাকযোগে মোলৈ
সেই টকাকেইটা নপঠিয়াবা বিকজ কাৰণ দ্য পোষ্ট অফিচ এমপ্লয়িজ আৰ এ বাঞ্চ অফ ক্ৰুকছ লেন্সে একেবাৰে শেষত কি বুলি লিখিছিলে যে তুমি টকা বাকী 30 মোলৈ পঠিয়াবা কিন্তু ডাকযোগে নপঠিয়াবা কাৰণ ডাকঘৰত থকা এই মানুহবোৰ হৈছে কি বাঞ্চ অফ ক্ৰুকছ বুলি কৈছে দালাল ডকাইত বুজি পাইছা ন ঠগ প্ৰবঞ্চকৰ দল বুলি কৈছে বুজি পাইছা নহয় গতিকে বেলেগ উপায়েৰে পঠিয়াবৰ কাৰণে লেন্সে দ্বিতীয়খন চিঠি লিখিছিলে বুজি পাইছা এইটো হৈছে পাঠটোৰ সম্পূৰ্ণ অসমীয়াত মই তোমালোকৰ বাবে বুজাই দিছোঁ যদি কিবা তোমালোকৰ সুধিব লগা থাকে কমেণ্ট কৰিবা আৰু যদি তোমালোকৰ ভিডিঅ'টো সহায় হৈছে বুলি ভাবা তোমালোকে লগৰ ফ্ৰেণ্ডৰ মাজতো শ্বেয়াৰ কৰিবা বুজি পাইছা ইয়াৰ পিছত মই কুৱেশ্যন এনচাৰখিনি তোমালোকৰ সৈতে আলোচনা কৰিম থেংক ইউ